বুষ্টাৰ ফিছ ফিড কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে আজি আলোচনা কৰিম। নমস্কাৰ, আছাম ফিচাৰীত আপোনালোকক স্বাগতম জনাইছোঁ। টোটেল ইয়াত মোৰ 15 বিঘা ফিচাৰী আছে। স্ক্ৰীনত যোনটো দেখিব পাৰিছে আপোনাৰ সেই ফিচাৰীটো আপোনাৰ 3 বিঘা ফিচাৰী হয়। ইয়াত IMCৰ লগতো ৰূপচান্দাও ফাৰ্মিং কৰা হয়। বুষ্টাৰ ফিড বনাবলৈ কি বস্তুৰ প্ৰয়োজন এই ভিডিঅ'তে জনাম, আপোনালোকে চাই থাকক। আৰু এই পুখুৰীতে আমাৰ ব্লেক কাপ জয়ন্তীৰো GI কাটলা এৰা হৈছে। ব্লেক কাপৰ বাবে বুষ্টাৰ ফিড বনোৱা হয়, সেইকাৰণে আমি জনাই আছোঁ কি বস্তু লাগে বুষ্টাৰ ফিড বনাবলৈ। মাছটো হাই প্ৰটিন দানা দিলে সোনকালে গ্ৰথ লয়, সেইবাবে হাই প্ৰটিন দানা কেনেকৈ দিব লাগে, কেনেকৈ বনাব লাগে সেইবাবে বিশেষভাৱে জনাম। আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দিব। ঘৰতে আপুনি মাছৰ হাই প্ৰটিন দানা কেনেকৈ বনাব পাৰে সেই বিষয়ে আমি জনাই আছোঁ। আৰু আপোনাৰ লগতে প্ৰথমতে লাগিব আপোনাৰ খলিটো আগতে তিয়াই ৰাখিব। আৰু গুড় লাগিব 1 কেজি। গুড়টো আপুনি ভালকৈ ঘুলি ল'ব পানীত। ঘুলি কেনে আপোনাৰ ডিম লাগিব 6টা। ডিমটো পানীত গুড়ৰ লগত মিহলি কৰি দিব। গুড় আৰু ডিমখিনি মিহলি কৰাৰ পিছত 10 মিনিটমান ৰাখি দিব। আৰু লগতে লাগিব আপোনাৰ 5 কেজি ৰাইচ পলিছ, 2 কেজি মাকৈ গুড়া, আৰু যিকোনো ডাষ্ট আপোনাৰ ব্যৱহাৰ কৰিলেও হ'ব 1 কেজি, আৰু লগতে ফিড ছাপ্লিমেণ্ট। ফিড ছাপ্লিমেণ্ট আপুনি যিকোনো ব্ৰেণ্ডৰ বা যিকোনো কোম্পানীৰ হ'ব পাৰে, এমেজনতো পাই যাব। আৰু ডাষ্টটো হ'ল আপোনাৰ যিকোনো কোম্পানীৰ হ'ব পাৰে। ডাষ্টটো ব্যৱহাৰ কৰিলে তাত অলৰেডি হাই প্ৰটিন থাকেই, 40% প্ৰটিন থাকেই, সেইবাবে মই ডাষ্টটো ইউজ কৰিছোঁ। ডাষ্টটো ব্যৱহাৰ কৰিলে আপোনাৰ এই প্ৰটিনৰ আপোনাৰ হাই প্ৰটিন দৰকাৰ, যিহেতু ব্লেক কাপৰ কাৰণে, সেইবাবে হাই প্ৰটিনটো বিশেষভাৱে ইয়াত বহুত কাম কৰে। কাৰণ ডাষ্টটোত বহুত হাই প্ৰটিন থাকে, 40% প্ৰটিন থাকে। গোটেইখিনি বস্তু আপুনি ভালকৈ মিহলাই ল'ব। মিহলাই লোৱাৰ পিছত আপুনি যোনটো খলি ৰাখিছিলে তিয়াই কেনে, সেই খলিটো আপুনি ভালকৈ মিক্স কৰি ল'ব। খলিটো যাতে 3 দিন বা 4 দিন তিয়াই থোৱা হয়। তিয়াই থোৱা হ'লে মানে বিভিন্ন ধৰণৰ গেছ থাকে খলিত, গেছটো ওলাই যায়। আৰু আপোনালোকে ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পিছত আপুনি গুড় আৰু ডিমৰ যোনটো মিক্স বনাইছিলোঁ সেই মিক্সটো আপুনি ঢালি দিব। ঢালি দিয়াৰ পিছত ভালকৈ এইটো মিহলাই ল'ব যাতে জমা হৈ নাথাকে। ঢালি দিয়াৰ পিছত আপুনি ভালকৈ মিক্স কৰি ল'ব আকৌ এবাৰ, যাতে জমা হৈ নাথাকে। আৰু পাৰিলে আপুনি পানীও মিক্স কৰিব পাৰে। পাৰে আপোনালোকে হাতেৰে মিহলাব চেষ্টা কৰিব, কাৰণ হাতেৰে মিহলালে আপোনাৰ যিমান ভিতৰত গুটি হৈ থাকে দানাবোৰ মিক্স হৈ যাব। আৰু ভালকৈ মিহলাব যাতে জমা একো হৈ নাথাকে। আৰু পাৰিলে পানীও অলপ দি ল'ব, তেতিয়া সোনকালে মিহলি যাব পানীৰ লগত। গোটেইখিনি পানী দি মিক্স কৰাৰ পিছত যাতে আপোনাৰ জমা হৈ নাথাকে। জমা হৈ থাকিলে আপোনাৰ পুখুৰীৰ তলিত পৰিব আৰু গেছৰ প্ৰব্লেম হ'ব। এই জুচটো দেখিছে নহয়, এই জুচত টাইপ কৰিব লাগিব। এই জুচটো একদম পানীৰ লগত যাতে মিহলি হৈ যায়। গোটেইখিনি বস্তু মিক্স হৈ যোৱাৰ পিছত আপুনি গোটেইখিনি পুখুৰীত চূণ মৰাৰ দৰে, যেনেকৈ চূণ মাৰে আপোনালোকে পুখুৰীত, চূণ মৰাৰ দৰে ঠিক তেনেকৈ আপুনি গোটেইখিনি পুখুৰীত ছিটিয়াই দিব। লাহে দেখিব মাছবোৰ খাবলৈ আৰম্ভ কৰিছে। আমাৰ ভিডিঅ'টো কেনেকৈ পাইছে জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।